Hi friends, good morning. কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভালেই চাগে। সকলোৱে ঘৰতে আছে আৰু সুৰক্ষিত আছে। আজি মই ভিডিঅ'টো এনেই বনালোঁ। ঘৰতে আছিলোঁ যিহেতু ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ। আজি মই কলেজত যাম, মানে মোৰ অলপমান লাইব্ৰেৰীত কাম আছে। ফ্ৰেণ্ড এটাৰ লগত যাম। মানে আমাৰ যিহেতু এক্সামটো অনলাইনে হ'ব, তো তাৰ কাৰণে লাইব্ৰেৰীত কিতাপ আনিব যাম। আৰু কলেজখন চায়ো আহিম একবাৰ, বহুত দিন যোৱাও নাই। তো আজি মানে এইবাৰ যিহেতু মোৰ লাষ্ট ছেম, তো পৰীক্ষাটো অনলাইনে হ'ব, তো তাৰ কাৰণে যাম কিতাপ আনিব। তো কলেজখন দেখাম মই আপোনালোকক, তো চাই থাকক ভিডিঅ'টো। এতিয়া মই মুখ ধুই আহিলোঁ। মুখ ধুই মই চাহ খাই ভাত বনাই মই তাৰপিছত কলেজত যাম। এতিয়া মই ৰেডি হ'লোঁ। মোৰ লগৰটো আহি আছে মানে ফোন কৰিছে আৰু। তো মই এতিয়া যাওঁ, ভিডিঅ'টো চাই থাকক। আমি কলেজ আহি পালোঁ। সেইটো ফ্ৰেণ্ড হয়। হাই বাদি। হাই। তো মোৰ এতিয়া লাইব্ৰেৰীত তো আমি বহুত দিনৰ মূৰত কলেজত আহিছোঁ আজি। আৰু আমাৰ এতিয়া কলেজ শেষে আৰু 6th চেমৰ লাষ্ট আমি 6th চেম। তো ফাইনেল পৰীক্ষা চলিব অনলাইন। তো আমি কলেজখনক বহুত মিছ কৰিম আৰু এতিয়া। আৰু এজনী মোৰ লগৰ আহিছে, তো এইজনী হাই হাই। যদি আপোনাৰ টিনাৰ কামটো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব টিনাৰ চেনেলটো। অ'কে, থেংক ইউ। তো আমাৰ এতিয়া কামখিনি কৰিলোঁ আমি এতিয়া, তাৰপিছত সোনকালে ঘৰতে যাব লাগিব। তো চাই থাকক। এইখিনি জেগাত আমি আগতে বহুত বহিছিলোঁ। এইখিনি আড্ডা আছিল আমাৰ ইয়াতে। এইবিলাক আগতে নাছিল, নতুনকৈ লগাইছে এতিয়া। লাইব্ৰেৰী ছাৰ আহি পোৱা নাই এতিয়ালৈকে, তো আমি ৰখি আছোঁ। তো এতিয়া মই লাইব্ৰেৰীত যাই আছোঁ। লাইব্ৰেৰীত অলপমান কাম আছে, তো সেই কামখিনি কৰি লওঁ, তাৰপিছত ঘৰত যাম। কোনো নাই এতিয়া, কলেজ বন্ধ, কোনো আহিব। কলেজখন বহুত মিছ কৰিম, ভালকৈ আহিবই নাপালোঁ এইবাৰ। এইটো ফাৰ্ষ্ট ডে।
তো লাইব্ৰেৰীত মোৰ কেইখনমান কিতাপ নিব লগা আছে তো কিতাপখিনি মই লৈ লওঁ এইটো চাইড আছামিজ ইংলিছ এইটো চাইডত এইটো আমাৰ হিষ্ট্ৰী যিহেতু মোৰ হিষ্ট্ৰীৰ মেজৰ তো এইটো আমাৰ হিষ্ট্ৰীৰ কিতাপবিলাক এইবিলাক তো মই কিতাপখিনি লৈ লওঁ সোনকালে এতিয়া মোৰ লগৰকেইটাক ৰখি আছোঁ সিহঁতৰ হোৱা নাই সিহঁতৰ কিবা এছাইনমেণ্ট জমা দিব আহিছে তো মই এতিয়া বাইক ষ্টেণ্ডত বহি আছোঁ বতৰটো আজি ভালেই কৰিছে ৰ'দো দিয়া নাই বৰষুণো দিয়া নাই একচুৱেলি এনেকুৱা বতৰে ভাল লাগে পুৰা বতাহ দি আছে তো ইহঁতো আহিলে এতিয়া কাম শেষ চবৰে তো এতিয়া ঘৰত যাওঁ অলপমান ৰখি দিলোঁ তাৰ লগৰ এটাৰ তাত কাম আছে তো কি ক'ম মোক ক'লে তই 2 মিনিট ৰ মই আহি আছোঁ তো ৰখি আছোঁ মই নাই বন্ধ করছো কি কাজি কাজি টেঙা ও ফটো মারছিলি হেৰি না 18 না 16 আৰু 17 মাৰছো 16 দিছো মোক দিছো দে বাই বাই কিটা দিবি দে ওকে ঘরবা আকলে কি যাতে পাও মই ওকে ভিডিঅ'টো ইয়াতে ষ্টপ কৰোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া আজিলৈ বাই